হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আমি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আলোচনা কৰিম আমাৰ গণিত বিষয়টোৰ আৰু কিছু প্ৰাথমিক বিষয়। তাৰ প্ৰথমতে আলোচনা কৰিছোঁ স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ। গণনা কৰিবৰ বাবে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেইবোৰক স্বাভাৱিক সংখ্যা বোলে। যেনে 1 2 3 4 5 এই ডটত মানে আমি বস্তু যিকোনো এটা কাউণ্ট কৰিবলৈ আমি প্ৰথমতে 1 2 এনেকৈ গণনা কৰোঁ। গতিকে এই গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাখিনি হ'ল স্বাভাৱিক সংখ্যা। আৰু ইয়াতে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যদি আমাক প্ৰশ্ন আহে তেতিয়াহ'লে আমি কি ক'ম? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ল আমাৰ 1, আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো আমি ওলাব নোৱাৰিম। এতিয়া আহিছোঁ পূৰ্ণ সংখ্যালৈ, হোল নাম্বাৰ্ছ। শূন্যকে ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। যেনে 0 1 2 3 4। তাৰমানে স্বাভাৱিক সংখ্যাত কি আছিলে? 1 2 3 4 আছিলে। তো ইয়াত কি আছে? এটা শূন্য লগ হৈ গৈছে। গতিকে সেই শূন্য লগ হৈ গ'লে স্বাভাৱিক সংখ্যাৰ লগত এই যিটো গোট হয়, সংখ্যাৰ থোপটো হয়, সেইটোকে কি কয়? পূৰ্ণ সংখ্যাৰ থোপ বা পূৰ্ণ সংখ্যা। তো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বুলি ক'লে আমি ক'ম 0, আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বুলি ক'লে আমি কি ক'ম? 0 ক'ম। আৰু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা আমি ওলাব নোৱাৰি। তাৰপিছত আহিছোঁ অখণ্ড সংখ্যালৈ। তো অখণ্ড সংখ্যা মানে হ'ল যে শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাৰ অনুৰূপ বিয়োগাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে। তাৰমানে আমি পাইছোঁ যে স্বাভাৱিক সংখ্যাৰ লগত যদি 0 লাগি যায় তেতিয়াহ'লে সেইখিনি পূৰ্ণ সংখ্যা। তো ইয়াত চাওক, স্বাভাৱিক সংখ্যাৰ লগত যদি 0 লাগি যায় তো সেইখিনি কি হয়? পূৰ্ণ সংখ্যা। ইয়াত যদি আমি চাওঁ, এই 0 1 2 3 4 5 এইখিনি কি আমাৰ আছিলে? পূৰ্ণ সংখ্যাত। এই পূৰ্ণ সংখ্যাৰ লগতে আমাৰ আৰু বাকীখিনি কি লগ লাগি গ'লে এইখিনি 1 1 -1 -2 -3 -4 5। তাৰমানে স্বাভাৱিক যোনখিনি সংখ্যা আছে, তো স্বাভাৱিক সংখ্যাখিনি আমি কি এইখিনিৰ পৰা এইখিনিলৈ পাওঁ 1 2 3 4 5। তো এই সংখ্যাখিনিৰ যোনটো বিয়োগাত্মক মানে প্লাছ এক্সে মাইনাছ হৈ যাব। তো সেইখিনি আমাৰ কি হ'ল? স্বাভাৱিক সংখ্যাৰ বিয়োগাত্মক, অনুৰূপ বিয়োগাত্মক, আৰু এই পূৰ্ণ সংখ্যাখিনিক একেলগে আমাৰ কি ক'ব? অখণ্ড সংখ্যা। তো ইয়াত আৰু এটা বস্তু আমি জানি লওঁ যে আমাৰ যদি বিয়োগৰ ফালে যিমানে মানটো বাঢ়ি যায় তেতিয়াহ'লে সিমানে আমাৰ আচল মানটো কি হৈ যাব? সৰু হৈ যাব। চাওক, যদি আমাৰ কাৰ্চিনডাল এইফালে যায়, তাৰমানে যদি এই মাইনাছৰ পৰা ইমান সৰু হৈ যদি প্লাছৰ পিনে যায়, আমাৰ এই মানটো কি হ'ব? মানটো হৈ যাব ডাঙৰ মান। আৰু যদি আমাৰ এই অন্য সংখ্যাখিনি এনেকৈ যায় তে আমাৰ সদায় মানটো কি হৈ যাব? আমাৰ মানটো হ'ব সদায় সৰু মান। যদি এইফালৰ পৰা এইফালেহে মানটো হ'ব সৰু, আৰু সেইফালে গ'লে মানটো কি হ'ব? ডাঙৰ হৈ যাব। এইফালে গ'লে ডাঙৰ হৈ যাব। তাৰপিছত আৰু এটা আমি পাইছোঁ সংখ্যাৰ ৰেখা, য'ত মানে ইয়াত অখণ্ড সংখ্যা বহাইছোঁ কাৰণে আমাৰ কি হ'ল? অখণ্ড সংখ্যাৰ ৰেখা। এটা আছে 0, এইটো মিডিল পইণ্ট বুলি লিখোঁ। এইফালে কি কয়? সোঁফাল, আৰু এইফালে গ'লে বাওঁফাল বুলি কওঁ। আৰু এইটো যোনটো সোঁফাল আছে, সোঁফালত আমাৰ কি হয়? প্লাছ সংখ্যাখিনি বয়। এইখিনি কি কয়? যোগাত্মক বা ধনাত্মক অখণ্ড সংখ্যা। আৰু এইফালে যোনখিনি আহে আমাৰ এইখিনি কি কয়? বিয়োগাত্মক বা ঋণাত্মক অখণ্ড সংখ্যা। আমি যদি কওঁ অখণ্ড সংখ্যাবোৰক কেইটা ভাগত ভাগ কৰিব পাৰোঁ? 2টা ভাগত। এটা হ'ল যোগাত্মক বা ধনাত্মক অখণ্ড সংখ্যা, এটা হ'ল বিয়োগাত্মক বা ঋণাত্মক অখণ্ড সংখ্যা। এতিয়া আহিছোঁ আমি পৰিমেয় সংখ্যালৈ, ৰেচনেল নাম্বাৰ। আমি যিহেতু ভগ্নাংশ আগতে পাইছোঁ, ভগ্নাংশ আমি কেনেকুৱা পাইছোঁ? ভগ্নাংশ পাইছোঁ আমি এনেকৈ, তলত পাইছোঁ আমি ভগ্নাংশটো এনেকৈ পাইছোঁ, তলত পাইছোঁ হৰ আৰু ওপৰত পাইছোঁ লব। মানে এনেকুৱা আকাৰ যদি আমাৰ হয় তেতিয়াহ'লে আমি কি কৰিম? হৰ আৰু
তো লব হ'ব চৰি দেই তাৰমানে ওপৰত লব আৰু তলত যদি হৰ হয় সেনেকুৱা আমি ভগ্নাংশৰ আগত ভিডিঅ'খিনি চাই ল'ব তো যিবোৰ সংখ্যাক আমি পি বাই কিউৰ সহিত প্ৰকাশ কৰিব পাৰি য'ত পি আৰু কিউ অখণ্ড সংখ্যা বুলি ক'লে আমি এইমাত্ৰ যোনখিনি পাইছোঁ সেইখিনি আমাৰ কি হয় অখণ্ড সংখ্যা তো কিউ ইকুৱেল নট জিৰ' মানে কিউৰ মানটো জিৰ' হ'ব নোৱাৰে আৰু বাকী হ'ব পাৰিব মানে তলৰ যোনটো আছে এই ধৰি লওক যদি পি আছে তলত কিউ আছে আমাৰ এই ওপৰৰ মানটো যিকোনো হ'ব পাৰে কিন্তু তলৰ মানটো জিৰ'ৰ বাহিৰে বাকীখিনি হ'ব পাৰিব তো সেইখিনি সংখ্যাকে কি কয় পৰিমেয় সংখ্যা এতিয়া আমি পৰিমেয় সংখ্যাৰ এক্সাম্পলখিনি আলোচনা কৰোঁ পৰিমেয় সংখ্যাৰ এক্সাম্পল যদি আমি লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব সেইখিনি লওক এটা এক্সাম্পল পৰিমেয় সংখ্যাৰ এক্সাম্পল বুলি ল'লে আমাৰ এইখিনি হ'ব এইখিনি ধনাত্মক আৰু এইফালে যদি যাওঁ আমি কি হ'ব ঋণাত্মক হৈ যাব তো এইখিনি ঋণাত্মক পৰিমেয় এইখিনি কি হ'ব ধনাত্মক পৰিমেয় তাৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল আমাৰ যে আমাৰ শূন্য যোনটো আছে এইটো শূন্য এই শূন্যটো আমাৰ কি হ'ব সদায় পৰিমেয় সংখ্যা হ'ব কিয় শূন্যৰ তলত আমাৰ এটা 1 আছে আমি জানো যে পি বাই কিউ যোনটো আছে এইটো আমি জানো কি যে এইটো পি বাই কিউ যোনটো আমি পাইছোঁ এই কিউটো শূন্য হ'ব নোৱাৰিব এইটো শূন্য হ'ব নোৱাৰিব আৰু ওপৰতো আমাৰ কি হ'ব পাৰিব শূন্য হ'ব পাৰিব গতিকে ওপৰত শূন্য আছে আমি জানো যিকোনো সংখ্যাৰ তলত মানে কি আছে 1 আছে গতিকে এইখিনি ধনাত্মক পৰিব এইখিনি হ'ল ঋণাত্মক পৰিমেয় এতিয়া আমি আহিছোঁ অপৰিমেয় সংখ্যালৈ ইৰেশ্যনেল নাম্বাৰ যিবোৰ সংখ্যাক পি বাই কিউৰ সহিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয় মানে পাই টু ৰুট মানে যিখিনি বৰ্গমূল উলিয়াব নোৱাৰি সেই ৰুটটোৰ মানে আমি বৰ্গমূলত উলিয়াব নোৱাৰি এইটো আমাৰ এক্সট্ৰাকৈ উলিয়াব লাগিব আৰু এনেকুৱা যিখিনি সংখ্যা থাকে এনেকুৱা মানে এইটো চাওক এইটো আছে 0.102 আকৌ 0.05 মানে দশমিকৰ পিছত সংখ্যাখিনি আমাৰ এটা মানে চিৰিজত নাহে উল্টা পাল্টাকৈ আহিলে সেইখিনি সংখ্যা কি কয় অপৰিমেয় সংখ্যা বুলি কয় তাৰপিছত আহিছোঁ বাস্তৱ সংখ্যা বাস্তৱ মানে পৰিমেয় আৰু অপৰিমেয় গোটেইখিনি সংখ্যাক একেলগে কি কয় বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় মানে অপৰিমেয়ৰ ভিতৰত আমাৰ সোমাই আছে ধৰি লওক অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা চব স্বাভাৱিক সংখ্যা চব আমাৰ সোমাই আছে এতিয়া আমি এটা এই গোটেইখিনি যে পঢ়িলোঁ সেইখিনি এটা ইম্পৰ্টেণ্ট শ্বৰ্টকাট ট্ৰিক্স আমি শিকিলোঁ সেই শ্বৰ্ট ট্ৰিক্সটো হ'ল আমাৰ এইটো আমি স্বাভাৱিকৰ পৰা আমি ক'ত পাইছোঁ পূৰ্ণ সংখ্যাৰ পৰা আমি ক'ত পাইছোঁ অখণ্ডৰ পৰা আমি ক'ত পাইছোঁ পৰিমেয় তো পৰিমেয়ৰ পৰা আমি ক'ত পাম এতিয়া পৰিমেয়ৰ পৰা আমি কি পাম বাস্তৱ আৰু অপৰিমেয়ৰ পৰা বাস্তৱ এই অপৰিমেয় বোলাটো আমাৰ কি আহিব এক্সট্ৰা আৰু এই যোনটো আছে স্বাভাৱিক এই পূৰ্ণ অখণ্ড আৰু পৰিমেয় এইটো এটা চিৰিজত আছে তো এইটো আহিব এনেকৈ যাব ইয়াৰ পৰা ইয়াত যাব পিছত ইয়াৰ পৰা ইয়াত আহিছে আৰু এইটো মিলি পেলাই আৰু এইটো যোনটো আছে বাস্তৱ এইটো হ'ল কি বাস্তৱ তো ইয়াত মন কৰিব ইয়াত যদি আমি এইটো আমি কি আছে বাস্তৱ সংখ্যা আছে তো আমি স্বাভাৱিক সংখ্যা পূৰ্ণত পোৱা যাব পূৰ্ণ সংখ্যা অখণ্ডত পোৱা যাব অখণ্ডত পৰিমেয় পোৱা যাব পৰিমেয়টো আমি বাস্তৱত পাম অপৰিমেয়টো বাস্তৱত পাম কিন্তু চাব এটা কথা মন কৰিব আমি কেতিয়াও এই উল্টাকৈ নাযায় উল্টাকৈ মানে আমি যদি কওঁ যে এই বাস্তৱটো অপৰিমেয়ত এইটো নাযায় যদি বাস্তৱটো পৰিমেয়ত এইটো নহ'ব আমাৰ মানে এই অখণ্ডটো ইয়াত আহিলে এইটো নহ'ব এইটো যদি ইয়াত আহে এইটো ইয়াত যাব এনেকৈ পেলাই মানে বস্তুখিনি আমাৰ কি হ'ব এই বস্তুটো এইফালে যাব কিন্তু এইফালে আমাৰ নাযায় গতিকে আমাৰ যদি কুৱেশ্যন আহে যে পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যা হয় আমাৰ কি হ'ব অসত্য অখণ্ড সংখ্যাবোৰ স্বাভাৱিক সংখ্যা হয় অসত্য কিন্তু এইফালে গ'লে আমাৰ সত্য হ'ব গতিকে আজিৰ ভিডিঅ'টো এইখিনিলৈ থাকিল আশা কৰোঁ সকলোৱে বুজি পাইছে আৰু ভিডিঅ'টো কৰোঁতে কিবা ভুল হৈছে যদি তাৰ বাবে চৰি আৰু আগলৈ নতুন ভিডিঅ' বনোৱা যাতে প্ৰেৰণা দিয়ে
তাৰ বাবে এটা লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।